তো হেল্ল' গাইছ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাই আছে বুটুছ ব্লগ তো গাইছ বহুত দিন ভিডিঅ' অহা নাই ভিউজ নাহে কি ভিডিঅ' সেইটো কাৰণে নাই দিয়া এতিয়া কণ্টিনিউ ভিডিঅ' আহি থাকিব তো পাই থাকিব এতিয়া আজি আকৌ দেওবাৰ আকৌ আজি দেওবৰীয়া ব্লগ বনাম তো চাই থাকক পোনমতে তো এতিয়া আৰু গৈ থাকোঁতে দেখক তো গাইছ ফাইনেলি এতিয়া আমি বজাৰলৈ ওলাই আহিলোঁ এজনী আকৌ নাই গাড়ী চলাই আছে তো ডাইৰেক্ট বজাৰত দেখুৱামগৈ ইয়াত এইকেইখন থ'বলৈ বেঞ্চ এখন আৰু বেঞ্চখন পাহৰি গুচি আহিলোঁ মাছৰ কাৰ্টন কিনি ল'বলগীয়া হৈছে ৰাতিপুৱাই যাত্ৰা বেয়া তো গাইছ আধা আধি দোকান খুলি হৈ গ'ল এইটো আমাৰ দোকানী এটা দেখিবে মোনা হেং কৰি আছে মই এতিয়া এই চাৰ্টকেইটা হেং কৰি লওঁ তাৰপিছত দোকান হৈ গ'ল তাৰপিছত আকৌ হৈ যাব অঁ তো গাইছ বতৰে ফাল্টু কৰি দিলে চাব পাৰে এয়া দোকান চোকান খুলি হৈছিলে এজনো খুলি হৈছিলে আকৌ দোকান বন্ধ কৰিছে অৱস্থা বেয়া গাইছ কি ক'ব এতিয়া বৰষুণ দিলে আকৌ দোকান খুলিব এজন তো গাইছ ফাইনেলি আকৌ বৰষুণ আহি গ'ল চাব পাৰে চব এয়া বৰষুণ আহি গ'ল অকণ দেৰি বহি থাকোঁ তাৰপিছত আৰু বিক্ৰী হোৱাটো দেখুৱাই থাকিম আৰু বহুত দিন ব্লগ কৰাই নাই তো গাইছ চাই থাকক মোৰ ভিডিঅ' লাষ্টলৈকে গাইছ এয়া চাব পাৰে বৰষুণে গোটেই কাপোৰ তিতা এদাই কৰি দিলে এয়া পানী পৰি আছে এয়া যাওক গোটেই দোকানত পানী পৰিলে এতিয়া পালখন ফুটা মোৰ গাত দুখ নাই বাৰু এইকেইটাই তামাচা চাই আছে পানী পৰা এই দুটা তো গাইছ বতৰে অৱস্থা বেয়া কৰিলে সেইটো কাৰণে এয়া পানী চাওক এতিয়া মই ঝাৰু মাৰি থাকিবলগীয়া হৈছে পানী সাৰি আছোঁ তো ঝাৰুটো মাৰিলে বৰষুণ চাওক গোটেই অৱস্থা বেয়া সেইখন মোৰ দোকান এইখনৰ বেলেগৰ আৰু মই অকণ হেল্প কৰি দিছোঁ কি কয় আৰু চকুত জু মিচাই বৰষুণ জাকেলা দেওবাৰ দিনাখন ক'ৰ পৰা আহি যায় তো গাইছ একেবাৰে বেয়া অৱস্থা কৰি দিলে আকৌ পাল কিনি আনি ইয়াত ঢাকিব লগা হৈছে বেলেগ মানুহ বহাই থৈছোঁ ভাষাত আপোনালোকৰ ভাষাত কি বুলি কয় নাজানো তো এইজন এটা মিষ্টাৰ অনন্ত চানা বেপাৰী হেল্ল' গাইজ আজি একেবাৰে অৱস্থা বেয়া কি হ'ব যে একদম ক'ব পৰা নাই মোৰতো ভাল মচিমেৰা হৈ গ'ল তো তাত তো গাইছ ফাইনেলি মনো ডাউন এতিয়া হেৰিও ডাউন চাব পাৰে এয়া গৈ আছে মনটোও ডাউন বৰষুণো ডাউন তো গাইছ বজাৰ আৰু বতৰ একেবাৰে বেয়া চাব পাৰে মাল এনেকৈ জাপি দিলোঁ এখন কেজি চেতিয়া নাই এতিয়া বামপুৰীয়া বতৰ বামপুৰীয়া বজাৰ এইটো নকুলা ঘৰলৈ যায় চাব পাৰে এই বজাৰ সামৰিলে কিবা এটা কৈ দিয়ক বতৰটোৰ কথা এই বতৰ ডাৱৰীয়া বজাৰ পাতি ভাল নহয় তো গাইছ লাহে লাহে সন্ধিয়া হৈ গ'ল ময়ো হেৰি হৈ গ'ল এয়া নেপালীয়ে শিখৰ হেৰি কৰি আছে মই এই নেপালীয়ে আইফোন এটা আনিলে চাব পাৰে 11 Pro আনিছে এই আপোনাৰ ইউটিউবত ভিডিঅ' বনাবলৈ কওক বাইদেউ অঁ হ'ব এক ছেকেণ্ড গাইছ কাষ্টমাৰ আহিছে ৰ'ব তাৰপিছত আপোনালোকে দেখিলে বৰষুণ দি বতৰ বেয়া দোকান চোকান বন্ধ কৰি এতিয়া ঘৰ আহি